Assalamu alaikum friends and welcome back to my channel. So আজি এটা বিশেষ একো হেৰিকুৱা ভিডিঅ' কৰা নাই, জাষ্ট মোৰ ৰুটিন এটা ফলো কৰিব বিচাৰি আছোঁ। একচুৱেলি লকডাউন হৈ আছে আৰু বহুত দিনৰ পৰা আমি ঘৰতটো আছোঁৱেই, লাইক বহুত মাহৰ পৰা ঘৰত আছোঁ আৰু জেনেৰেলি বহুত বেছি গৰম দি আছে আৰু মোৰ বেয়া হেবিট যে মই বহুত কম নিজৰ ফেচ ক্লিনছ কৰোঁ বা ফেচ অলপ একো কৰোঁ মোৰ নিজৰ ফেচত আৰু ছেইম টাইম I am broke. পইচা নাই যে বাহিৰত গৈ বহুত দামী চেলুনত গৈ অলপমান ফেচিয়েল কিবা এটা কৰোঁ। আই ডোণ্ট হেভ মানি চিৰিয়াছলি আৰু মানি দি কথা নহয়, বহুত এক্সপেঞ্চিভ পৰে। বহুত চিম্পল তাহাঁতি নৰ্মেল ফেচিয়েলবোৰ আমি যদি গৈ কৰোঁ পাৰ্লাৰত, নৰ্মেল পাৰ্লাৰ এটাতো বহুত এক্সপেঞ্চিভ থাকে। লাইক মিনিমাম ফ্ৰুট ফেচিয়েল বা পাপায়া ফেচিয়েল যোনবোৰ মিনিমাম থাকে সেইবোৰ 700, 800, 900 আপ থাকে। এণ্ড কৰোণা চিটুৱেশ্যন অবভিয়াছলি আমি ওলাই যাব নোৱাৰোঁ আৰু মই জেনেৰেলি যিহেতু ইমান বেয়া মোৰ স্কিনৰ একো ভালকৈ ৰখাৰ কাৰণে মইতো ইভেন ফেচ ৱাছো নকৰোঁ, মানে উইথ ফেচ ৱাছ মানে পানীৰে ধুওঁ, বাট ফেচ ৱাছ উইথ আদাৰ কেমিকেল সেনেকৈ মই একো নকৰোঁ। চ' সেইকাৰণে মই ভাবিলোঁ যে কি কৰা যায় যোনটো মোৰ চাটলো হয় মোৰ স্কিনৰ কাৰণে আৰু ঘৰত বহি কৰা যায় উইথাউট ৱেষ্টিং মাছ মানি। চ' মই এমাজনত চাৰ্চ কৰি এটা বস্তু পালোঁ যোনটো মোক বহুত ভাল লাগিছে, যোনটো এই পেকটো হয়। দিছ পেক ইজ এ চেলন পেক। BLCC ইজ এ ট্ৰাষ্টেড ব্ৰেণ্ড, আমি চবে জানো। আৰু এই ব্ৰেণ্ডৰ মই ফেচিয়েল কিট পাইছোঁ আৰু এইটো ফেচিয়েল কিট মই আনিছোঁ ফ্ৰুট ফেচিয়েলটো শুনাত অলপমান ইটছ লাইক ইজি টু ইয়ৰ স্কিন এনেকুৱা ফিল হয় মোৰ। চ' মই এইটো আনিলোঁ আৰু এইটো ইমান কষ্ট ইফেক্টিভ পৰিছে বিকজ BLCCত মই নিজে গৈ কেতিয়াবা দেখিছোঁ তাহাঁতৰ চাৰ্টত বহুত এক্সপেঞ্চিভ থাকে জেনেৰেলি ফ্ৰুট ফেচিয়েল অৰ আদাৰ ফেচিয়েল অলছ', বাট এই ফেচিয়েলটো মোৰ ছটা পেক মানে 6 টাইমছ ইউজ মই পাইছোঁ। এইটো মাত্ৰ 350 or 360 rupees আই গেছ। চ' পাৰ ফেচিয়েল মোৰ অনলি 60 rupeesকে পৰিব। চ' ইটছ so inexpensive actually in comparison to salon. খালি কষ্টটো সেইটোৱে যে you have to use your own hands, but still মই ভাবোঁ যে at least I can do it myself. লাহে কৰিম বা মোৰ নিজৰ ইজত কৰিম। আৰু ফেচিয়েলটো মানুহে ৰেগুলাৰ নকৰে, 2-3 মাহত এবাৰ কৰে। চ' মই ফাৰ্ষ্ট টাইম এই পেকটো আনিছোঁ এমাজনৰ পৰা আৰু ফ্ৰুট ফেচিয়েল যিহেতু মোৰ অলপমান কনফিডেঞ্চ আহিছে, ফ্ৰুট ফেচিয়েলটো অলপমান স্কিনৰ কাৰণে লাইট হ'ব। চ' মই সেইকাৰণে ঘৰত বহি কৰিম আৰু যিহেতু মই এইটো কৰিম ভাবিছোঁ আজি, মই ভাবিলোঁ why not share with you guys every step. So here are 5 steps. 5টা ষ্টেপ আছে আৰু মোৰ ইচ ষ্টেপৰ 6টা পেকেট দিছে। চ' মই I can use it for 6 times. 6 times মানে মোৰ 2 বছৰমান যাব and I have validity till to expiry date হয় 23 হয়। চ' I have time 21, so this are 2 বছৰ আছে। চ' আৰামছে এইটো without spending much money in salon I can stay at home and do this facial myself. আৰু I'm sharing with you guys. Let's start. The first step is this one. এইটো পাপায়া সিড স্ক্ৰাব হয়। এইটো পানীত অলপমান পাউডাৰী ফৰ্মত আহে। চ' পানীত অলপমান পেষ্ট বনাই মুখত লগাব দিছে এণ্ড উই হেভ টু কিপ দিছ ফৰ 3 to 4 minutes উইথ লিটল ৱাটাৰ। তাৰপিছত অলপ জেণ্টলি মাছাজ কৰিব লাগে আৰু ডান। চ' I'll just make a paste of this. আৰু এইটো হয় this papaya seed scrub is with papain and walnut powder. Okay guys, so this is powdery form. So মই এটা 2-3 spoons বা যিমান লাগে এটা পেষ্ট বনাবলৈ মই এনেকৈ পেষ্ট বনাই ল'ম। and before that clean your face. মই ফেচটো ৱাশ্ব কৰিছোঁ, ভালকৈ ৱাশ্ব কৰি লৈছোঁ। so it's very clean. So I'll just make the paste. আৰু পানী লাগিব। I'm so messy at times. And when you are in front of camera অলপ messy হয়। So I made a paste. মোৰ paste অলপ runny হৈ গ'ল, but still we can use it. So we're going to apply it and keep it for 6 to 7 minutes. It smells really good. Don't leave the neck area, it's very important because neck to a part হয়, নহ'লে মোৰ নেকটো যে গালতকৈ কলা হৈ থাকে। So I had used it all over my face and I will keep it for 5 to 7 minutes and then তাৰ পিছত মই অলপমান মাছাজ কৰিম। হাতটো ভিজাই লৈ মই just massage it. Massage koriba and towards your neck
not neck, nose area, because my nose ot alopman black heads ase aru yate more white heads thake, so I just massage it nicely all over this. Some people might get irritated by the scrub particles, but just be gentle on your face. Imaneko harsh no product. So now I'm done. I have scrubbed it nicely, and now I will take a clean wipe, clean to more rumal hoy, and then we'll wipe it off. So guys, I have wiped my face very nicely, so it's quite it is safa lagi ase lo scrub kori kine I can feel it. Alopman particles lagi ase etio because it had got small particles in it, so I will etio musisu balke alopman safa lagi ase, light lagi ase. But now I'll have the second step is this cucumber gel. This is cucumber gel. This is with cucumber extract and watermelon extract. So this is gel. Let's see. Okay, this is a cucumber gel. We have to put it in our face. Bhalke face ot lagai ami olop massage koriba lage. Massage kori kini ami 20 minutes thoi diba lage face ot. Cucumber gel, but color to cucumber nisina nohoy aru watermelon no nohoy. Watermelon cucumber hoy. So I'll take everything thoi lab nai. More alopman paste basi goise scrubber, so I can apply it in on my hands and feet or wherever. Layer smells good. Nadanu kiyor smell kintu scented hoy mane cucumber aru watermelon or scent no hoy, but nijore kiba scent hoy. I'm really happy that I discovered this thing, because salon not go facial kora is not easy task, aru poisao lage aru time lage, and lockdown bilkul no hoy, but ghorat bohi at least we can do this. And for people like me who do not have a regime every time, every week or something, heneke mureko heneke regime nai face or cleansing or so ma 2 mahot ebar moi facial to korilom 2 mahot ba 3 mahot ebar, and it's very cheap. Basa kini moi hatot lagai dim olopan basise, and then I just massage. মুখৰ লগত হাত ধুনি হ'ব লাগে সদায় I prefer, because বহুত মানুহৰ মই দেখিছো মুখখন বহুত ধুনিয়া but হাত সাত ইমান ভাল নাথাকে, so হাতটো ধুনিয়া হ'ব লাগে. Now I massage it. It's cooling, ঠাণ্ডা হয়, because মই স্ক্ৰাব কৰিছো এখানে অলপমান মুখখন জ্বলি আছিল আৰু এতিয়া এইটো লগাই অলপমান cooling ঠাণ্ডা ইফেক্ট আহি আছে, because cucumber হয় ঠাণ্ডা ইফেক্টটো হ'বই. So এটা মাসাজ কৰি দিছো, এতিয়া মই 20 মিনিটৰ কাৰণে থৈ দিম তাৰ মাজত. So guys, more এতিয়া 20 মিনিট তো হোৱা নাই, 15 মিনিট হৈছে, মই পুৰা শুই গৈছিলোঁ 15 মিনিটৰ কাৰণে. So dry হৈ গৈছে আৰু I think I should wipe it off. So I have got soft cotton, so মই পানী দি এইখিনি গোটেই wipe কৰি লম. So our third step is peach massage cream. So now our third step is peach massage cream, and it is made up of peach extract and cocoa butter. Wow. So I'm going to packet loy lom yar pora. See, I have 6 packets. Ito ki har bulpa papaya. Ito peach extract and cocoa butter. Even this smells really good. Extract this is a good extract as a peach extracts again. Since it's a massage cream, so just massage for at least 10-20 minutes. You really feel good. Salon burot gole to tahati etu logai bahut time massage kore, so to ghorot ami massage kori. This massage cream needs to get absorbed in your skin, so massage it very nicely. The quantity is really good. I still have enough to apply it on my hand, so I'll apply it on my hand. Waste koi lab nai, so apply kori diba.
So we are done with the massage और गुट्टे स्किनत absorb हो गए से भालके पूरा हाथत लगाई दिसु स्किनत गुट्टे फेसत and neck area. So I think it's fully getting absorbed. So অলপমান wait কৰিম অলপমান এইবোৰ absorb হ'ব দিম আৰু next step লৈ আগবাঢ়ি যাম. So আমাৰ তিনটা step শেষ হ'ল. Next step to fourth step হ'ল. So this is our fourth step. Fourth step to hoy orange anti-tan pack. Orange anti-tan pack hoy with orange peel extract and vitamin E. So this is anti-tan pack. So junto generally ami jete bahut busy thako bahar koi thako aru amar skin ekdom sunburn hoi thake to we can eat. This is very good for that. So papaya and sunburn mane bahut bhal hoy. So this is orange anti-tan pack. So with orange peel extract and vitamin E. So etu just ami face ot laheke apply korim olopan pani use kori kini apply korim aru face ot thoi dim for almost till it gets dry. It smells so good. Kitu apone orange mutton khai paise orange horu orange mutton heitur mutton ne kiba koise whatever heitur scent hoy. It's so good. দেখাটো ইমান ভাল নহয় যদি পেকৰ নিচিনাই দেখাত আৰু পেক হয় এণ্টি টেন পেক সো অলপমান পানী মিলাই ফেচত লগাই আমি থৈ দিম till it gets dry. It really smells good. গোটেইকেইটা আইটেম মানে প্ৰডাক্টছ গোটেইকেইটা পেকত গোটেইকেইটা প্ৰডাক্টছবোৰ বহুত ভাল চেণ্ট থকা আছে. Just remove it slowly. Kapur bhijay so we have cleaned our face completely. So pura ekdom clean lagi ase. Etia mur last step, not the least, last step dali ase na mon to last step ahi gol whatever. Last step to hoy green apple skin guard lotion. Green apple is my favorite. Green apple soda khabo iman bhal pa moi mon pori gol, but green apple last is green apple and it's a lotion. So you have to take it a little bit and then apply it on your face till it gets absorbed. And the last step, oh it's beautiful light green, you can see because it's green apple, so it has given green light green. Smells like green apple only, kacha apple. Bhal dhuniya smell hoy মানে এই গোটেই প্ৰডাক্টছবোৰ স্মেলবোৰ বহুত ধুনীয়া হয় আৰু মই সঁচাকৈ মানে 60 ৰুপিজত মই সঁচাকৈ বহুত ভাল ফেচিয়েল পাইছোঁ বিকজ মই লাষ্ট টাইম মই এবাৰেই কৰিছোঁ ফেচিয়েল এনেকৈ কিট কিনি গ'ল্ড ফেচিয়েলটো কৰিছোঁ টু ইট ৱাজ এৰাউণ্ড 250 ৰুপিজ চ' 250 ৰুপিজত মই এবাৰ কৰিছোঁ এটা কৰিছোঁ আৰু ইয়াতে মই VLCC সেইটো VLCCৰ আছিল নেকি VLCCৰ আছিল চাগে এটা পেক বাট দিছ চেলন পেক যোনটো পাপায়া দিছ ফ্ৰুট ফেচিয়েল যোনটো মোক সঁচাকৈ মোৰ ইটছ ৰিয়েলি কষ্ট ইফেক্টিভ এণ্ড ইটছ ছ' মাছ কষ্ট ইফেক্টিভ 60 ৰুপিজত মই যদি গোটেই স্কিন কেয়াৰটো কৰিব পাৰিছোঁ ইটছ ৰিয়েলি ইনএক্সপেঞ্চিভ আৰু ঘৰত বহি কৰি আছোঁ লোশ্যন লাহে লাহে আমি গোটেই ফেচত লগাই লওঁ एकदम लाइट है बिराट लाइट मैं फुल तो लोवाई ना पैकेट कतो पैकेटत एতিয়াও आधा बाकी আছে আৰু মোৰ হাতত এতিয়াও ইমান বাকি আছে সো দে ৰিয়েলি গিভ আ গুড কোৱান্টিটি সো নেক্সট টাইম মই যদি মই ঘৰত নিজে কৰোঁ মই আধা মোৰ হাজবেণ্ডক লগাম আধা মই লগাম বিকজ মোৰ কাৰণে বহুত বেছি হৈ যায় এটা পেক. So guys, finally I have completed all the 5 steps and I'm really feeling light and more heavy lagi asil these days because I wasn't having a good skincare routine or anything aru bahut karam di asil so aji mor gute 5 steps kori gini hosake অলপমান face to glow na janu অলপমান mor fresh feel hoy ase অলপমান নিজক অলপমান aru অলপমান boga lagi ase normal jodu mor tone ke and I think I did a good job with my fingers so from my side it's a good you can go for this because it's a fruit facial imane ko side effect na thakibo skin logot because facials are it's not good to
do facial every other week or something অলপমান টাইম লৈ লৈ কৰিব লাগে চ' মোৰ কাৰণে I love the facial আৰু 60 rupees is really inexpensive ঘৰত বহি কোভিডৰ মাজত ঘৰত বহি আমি 60 rupeesত যদি নিজে কৰিব পাৰোঁ facial is really good আৰু VLCC is a good brand so we know that we trust VLCC বহুত পুৰণা brand হয় আৰু is a trusted brand so I think it's a good go and you can see the difference I look brighter now and if you like my video don't forget to subscribe my video aru bell button to please hit korib napaharibo because my art really exciting videos bollo yahu every week every alternate days or every other day mukru time le but moi loi ahi thako so till then assalamu alaikum namaskar bye bye